মৰ্ণিং ফ্ৰম কন্যাকুমাৰী আৰু ৰাতিপুৱা আহিলোঁ আৰু ৰাতি আহি পিনি এতিয়া ৰাতিপুৱা হৈ গ'ল আৰু ভিডিঅ' নবনালোঁ ৰাস্তাত আৰু বাকী এতিয়া চাওক কিমান মানুহ আচলতে সাংঘাতিক মানুহ চাওক আৰু চাওক এইফালে ভয়ংকৰ মানুহ চাওক এইটো ছিজনত মানে সাংঘাতিক মানুহ হয় ইয়াতে আৰু এইফালে পানী সাগৰৰ পানী ফুটামণি পায় বোলে ইয়াতে এইফালে চাওক কিমান মানুহ চাওক এইফালে এতিয়া মই নামি আহিলোঁ তললৈ পূৰা তললৈ নামি আহিলোঁ আৰু সাগৰৰ পানী বোলে নিমখীয়া মই টেষ্টটো কৰি চাওঁ নিমখীয়া হয় নে নহয় এইফালে মই নামি আহি আছোঁ এইফালে চাওক এইফালে আছে বিবেকানন্দ ইয়াৰ পৰা ধুনীয়াকৈ দেখি আৰু চাওক শিল এইবিলাক চব কেনেকুৱাকৈ ওলাই আছে সেইবিলাক টেষ্ট কৰি পেলাই আহি আছোঁ সাগৰৰ পানী নিমখীয়া হয়নে নহয় তাৰ সাগৰৰ ঢৌ চাওক এইফালে চাওক সাগৰখন এইফালে সাগৰৰ ঢৌ চাওক কেনেকুৱা ঢৌ এইফালে আহি গ'ল পানী চব পানী পুৰা নিমখ পানী সাগৰৰ পানী এনেই নকয় সাগৰৰ পানী ধুনীয়া বুলি এনেই নকয় পুৰা নিমখ সাগৰৰ পানী টেষ্টটো কৰি চালোঁ যি হওক ওপৰলৈ উঠি আহি আছোঁ গৈছিলোঁ কেনেকুৱা লাগিছে চশমা লগাই দেখো পুৰা হিৰ'ইন নে এইফালে আগলৈ আছোঁ আহা এইফালে এতিয়া সাগৰৰ পাৰৰ পৰা আহি আছোঁ ৰুমলৈ ৰুমত গৈ গা পা ধুই লওঁ আৰু ইয়াতে আছে বোলে এটা ৰহস্যময় মন্দিৰ কি ৰহস্য কি কথা আপোনালোকক সকলোখিনি জনাম আৰু দেখাবলৈ চেষ্টা কৰিম আৰু এতিয়া গৈ লওঁ ৰুমত গা পা ধুই লওঁ আহি দেখাই আছোঁ চাই থাকিব ভিডিঅ'টো ৰাতিপুৱা আহিছিলোঁ বেলি ওলোৱা চাবলৈ আৰু এতিয়া আহি আছোঁ গা পা ধুই ৰুমৰ পৰা গা পা ধুই ওলাই আহি আছোঁ আৰু ধুনীয়াকৈ ওলাই আহিছোঁ এতিয়া বেলেগ যিবিলাক মন্দিৰ আছে এইবিলাক চাম আৰু যিবিলাক মন্দিৰ আছে এইবিলাক আপোনালোকক যিমান পাৰোঁ দেখাবলৈ চেষ্টা কৰিম চাওক মানুহ সাংঘাতিক মানুহ আচলতে বিভিন্ন ঠাইৰ পৰা ইয়ালৈ মানুহ আহে আৰু মই বৰ্তমান আছোঁ ৰাস্তাতে আছোঁ ভিতৰলৈ যোৱা নাই মন্দিৰ য'ত আছে তালৈ যোৱা নাই যাম এতিয়া এইটো হ'ল মন্দিৰ আৰু তলত আছে কন্যাজনী যিজনী কন্যাকুমাৰীৰ যিজনী কন্যা আৰু কন্যাজনী আছে তলত আৰু আমি গৈ আছোঁ এতিয়া চাবৰ কাৰণে তলত ইয়াতে আছে এইখন গেটেদি সোমাই যাব লাগিব আৰু মানুহ চাওক লাইন লাগি আছে মানুহ ইয়াতো ইয়াতে চেণ্ডেল খুলি থৈ যাব লাগিব ইয়াতে আৰু অহা টাইমত দি পঠিয়াব লাগিব চেণ্ডেলবিলাক থ'লোঁ আৰু এতিয়া এনেকৈ সোমাই আহি আছোঁ এইফালে আছে ভিতৰত আমি আহি আছোঁ মন্দিৰৰ ভিতৰত এতিয়া সোমাই গ'লোঁ মন্দিৰৰ ভিতৰত এইফালে চাওক এইটো মন্দিৰটো ইয়াত এটা আছে আচৰিত ৰহস্য ইয়াতে আচলতে এটা আচৰিত ৰহস্য আছে ইয়াতে মই আপোনালোকক দেখাম আৰু এই মন্দিৰটো সোমাজ ভগত এটা আছে হ'ল আজিলৈকে বোলে সেইটোত বৰষুণ যিমান বৰষুণ দিলেও তাত পানী নপৰে বোলে ইয়াতে এটা মুহূৰ্ত মই আপোনালোকক দেখাম এতিয়া ভিতৰত গৈ মই দেখাই আছোঁ আপোনালোকক আৰু এইফালে সোমাই যাব লাগিব এনেকৈ গৈ সোমাই আহিছোঁ মই মন্দিৰটো সোমাই লগতে আছে হলটো আৰু হলটোত বোলে কোনোদিন পানী পোৱা নাই যিমান বৰষুণ দিলেও ইয়াত বোলে পানী নপৰে এই হলটোৱেদি আৰু হলটো আছে তলৰ পৰা একদম ওপৰলৈকে আছে ইয়াৰ ওপৰতে আছে হলটো আৰু ছটৰ ওপৰত আছে হলটো আৰু হলটোৰ
ওপৰৰ পৰা বৰষুণ যিমান বৰষুণ দিলেও পানী নপৰে বোলে ইয়াত। মই দেখাই আছোঁ আপোনালোকক। আৰু ইয়াৰ ওপৰত পোনে ওপৰতে আছে হলটো, আৰু মই দেখাইছোঁ আপোনালোকক হলটো। এইফালে চাওক, চাদৰ ওপৰত এইটো যিটো দেখিছে হল, এই হলটো আচলতে একদম ওপৰলৈকে আছে, এইটো বেলি পোহৰটো আপোনালোকে নিশ্চয় ধৰিব পাৰিছে। আৰু এই ফুটাটোৱেদি বোলে আজিলৈকে যিমান বৰষুণ দিলেও পানী বোলে তলত আহি ইয়াত নপৰেহি, এইটো এটা আচৰিত মুহূৰ্ত বোলে ইয়াত। আৰু মই এতিয়া আহি গ'লোঁ ওপৰত। আমি আহিছিলোঁ এইফালৰ পৰা, এইফালে চাওক, এইফালৰ পৰা আহিছিলোঁ আমি, আৰু ইয়াৰ ওপৰৰ পৰা সম্পূৰ্ণকৈ দেখা পায় গোটেই এৰিয়াটো, মই দেখাই দিছোঁ আপোনালোকক। চাওক, এইফালে আছে বিবেকানন্দ মন্দিৰ, আৰু সাগৰৰ মাজত আছে। তাৰ পৰা আপোনালোকক দেখাই দিছোঁ, অকণমান দূৰ কৰি দেখাই দিছোঁ। চাওক মন্দিৰটো, বিবেকানন্দ মন্দিৰ। কেমেৰাত দেখিলে আচলতে বিবেকানন্দ মন্দিৰটো একেবাৰে ওচৰতে থকা যেন লাগে। মই ওপৰৰ পৰা আপোনালোকক ঠাইডোখৰ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ। ভিডিঅ'টো যথেষ্টখিনি দীঘলীয়া হ'লগৈ। ভিডিঅ'বোৰ চাই আপোনালোকে কেনে পাইছে জনাবলৈ নাপাহৰিব। ভিডিঅ'বোৰ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি নাযাব। লগ পাই আছোঁ নেক্সট ব্লগত। তেতিয়ালৈকে টাটা বাই বাই, সকলোৱে একেলগে জয় আই অসম।